কৰিছে? বাইদেউ মালতীহঁত আহিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আশা কৰোঁ তোমালোকে গৰম বন্ধৰ কালচোৱাৰ সদ্ব্যৱহাৰ কৰিবা। ঘৰুৱা কামত মা-দেউতাৰ বাইদেৱে তোমালোকৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিলেই। নিশ্চয় তোমালোকৰ মৰম উপহাৰ আন্তৰিক গ্ৰহণ কৰিব। মই এতিয়া সংগীত আৰম্ভ কৰিছোঁ। দিনতে হালিছা ধুনীয়া পদুমি শিলনিত ফুলিছে ফুল। সেই ফুলা ফুলা পখিলাই চুলিছা হাঁহিছে ৰেণু যে আৰু এজনীয়ে ধৰাচোন। চাবা হওক যাতে তাই কষ্ট নাপায়। নাই নাই, চেণ্ডেল পান মুখত লগাবানে? বন ঔষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা। ৰবাচোন, বেছি চিন্তা নকৰিবা। দিয়কচোন। হ'ব বাইদেউ, এতিয়াই মই ডাক্তৰক লৈ আনিম। ইমান দেৰি কৰিছে। বাইদেউ, ডক্তৰ কাকতি ছাৰ আহিলে। ডাক্তৰ কাকতি ছাৰ, ছোৱালীজনীৰ হঠাৎ কি হ'ল ধৰিব পাৰিছেনে বাৰু? হয় বাইদেউ, মই ভালদৰে লক্ষ্য কৰি লওঁ। হয় বাইদেউ, ক'ব বিচাৰিছোঁ যে তাই এটা গুৰুত্বপূৰ্ণ অসুখত আক্ৰান্ত হৈ আছে। তাই কেইবাবছৰো ধৰি মৃগী ৰোগত আক্ৰান্ত হৈ আছে। কি কয় আপুনি? হয়, এয়া এক নিৰ্মম বাস্তৱ। এইবোৰ বৰ বেয়া কথা। ছাৰ বাইদেউসকল, যিয়েই নহওক, মই এতিয়া প্ৰয়োজনীয় ঔষধ পাতি লিখি দিছোঁ। ভালদৰে খোৱা বোৱা কৰিলে ভাল হ'ব। হ'ব ডাক্তৰ পেগু, আপোনাক অশেষ ধন্যবাদ। মালতী, তোমালোকে বুজিলানে?